ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আমাৰ ৰাতিপুৱাৰ সময়খিনি কেনেদৰে পাৰ হয় তাকে অলপ দেখাই লওঁ আপোনালোকৰ আগত। আচলতে ৰাতিপুৱাৰ সময়খিনি বিৰাটেই লৰালৰি হয় আৰু নিচিয়েতো মোক তাইক ৰেডি কৰাবলৈ নিদিয়ে। তাইক দেউতাকে ৰেডি কৰাব লাগে। কাপোৰ ইস্ত্ৰি কৰাৰ পৰা, গা ধোৱাৰ পৰা, খুওৱাৰ পৰা সকলোখিনি দেউতাকে কৰিব লাগে। মোক যিহেতু তাই চুবলৈ নিদিয়ে আৰু দেউতাকে ৰেডি কৰি দিলে মই চুলেও তাই ঠেহ লাগে। মানে এনেকুৱা হৈ গ'ল তাই আজিকালি। সদায় দেউতাকে কৰি দিব লাগে। আৰু আজি আমি দুইজনেই আহিছোঁ কিয়নো তাইৰ আজি এক্সামো আছে আৰু আমাৰো মন্দিৰত সোমাবলগীয়া আছে। বতৰটো ডাৱৰীয়া যিহেতু আৰু তাই সদায় যেতিয়া আহে আমাৰ দুজনৰ লগত তাই মাজৰ ডোখৰত আহে এনেকৈ থিয়হি পেলাই আহে। নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু বহুত দিনৰ মূৰত আচলতে ভিডিঅ' কৰিবলৈ লৈছোঁ। আজি হৈছে আমাৰ এনিভাৰ্চাৰী আৰু সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ। বহুত দিন যিহেতু ভিডিঅ'ও দিয়া নাই। নিশ্চিক এতিয়া আমি স্কুলত থৈ আহিলোঁ। আজি আমি দুয়োটাই আহিছোঁ, বাপেক মাক দুয়োটাই আহিছোঁ। কাৰণ আমি এতিয়া মন্দিৰ সোমাম। যাওঁতে আমাৰ ঘৰৰ ওচৰৰে শিৱ মন্দিৰ তাতে সোমাম। নিশ্চিৰ আচলতে আজি অৰেল পৰীক্ষা আছে। সেইকাৰণে মানে আমাৰ দিনত আজি একো প্লেনিং নাই। স্কুল 12টা মানত ছুটি হ'ব। তাৰপাছত ৰাতিকৈ কি কৰিব পাৰোঁ চাওঁ। আৰু এতিয়া আমি প্ৰথমে মন্দিৰলৈ যাওঁ। সেয়াই আৰু আজিৰ দিনটো এনেকৈয়ে আৰম্ভ কৰোঁ। যিহেতু মন্দিৰত আজি সোমোৱাৰ কথা আছিলে সেইকাৰণে ব্ৰেকফাষ্ট আধা বনাই থৈ গৈছিলোঁ আৰু এতিয়া আধা আহি পেলাই বনাইছোঁ। মন্দিৰত চাকি দি আহিলোঁ যিহেতু এতিয়া খাব পাৰিম। আৰু মন্দিৰত গ'লে এনেকৈ খাই গৈ ভাল নালাগে। এয়া পুৰি বনাইছোঁ আৰু আগতে দালি বনাই থৈ গৈছিলোঁ বাৰু ৰাতিপুৱা। নিচেই ৰাতিপুৱা ইমান খাবলৈ মন নকৰে, তথাপিও অলপ বনাই দিওঁ তাইক, খালেও নাখালেও। আৰু এতিয়া গাখীৰ চাহ একাপ বনাই লৈছোঁ। আৰু ব্ৰেকফাষ্ট আমি খাওঁ মানে নিচিক আকৌ আনিবলৈ যাবলগীয়া হ'লেই দেউতাকে আনিলেগৈ নিচিক। বতৰটো বহুত বৰষুণ, সেইকাৰণে মই নগ'লোঁ বাৰু আনিবলৈ। মই বাৰু প্ৰায় নাযাওঁ। এবাৰ নিচি আহি গ'ল। নিচিক আজি কোনে গান চাবাই দিলে? বাইদেৱে। ক'ত দিলে? স্কুলত। তাই আজি পৰীক্ষা আছিলে, পৰীক্ষা নোৱাৰিলে চাগে, হয়নে? সেইটো কাৰণে একো নহয়। তাইবোৰ আমাৰ ছোৱালী স্কুল গৈছেহে, হয়নে? পাপাই আনিলেগৈ। মই সদায় ৰৈ থাকোঁ আৰু তুমি আহালে নেকি? দিনৰ সাজতো বৰ বিশেষকৈ একো বনোৱা নাই। ভাত কেৰেলা আৰু এনেকৈ বুট দি পেলাই ভাজিছোঁ, আলু। এয়া চব্জি বনাইছোঁ। অলপমান চাটনি আছে, চাটনি বনাইছোঁ বটলৰ বাকলি দি। পূৰাকৈ বনাই হোৱা নাই বাৰু। আৰু লগতে দালি বনাইছোঁ আৰু ভাত আৰু তেনেকৈ ডিম বইল কৰিছোঁ আৰু একদম চিম্পলকৈ বনাই থৈছোঁ আজি দিনত। যিহেতু ৰাতি ভাবিছোঁ আৰু ক'ৰবাত খাবলৈ ওলাই যাম বুলি, সেইকাৰণে। আৰু আমাৰ পাকঘৰটোৰ পৰা এয়া চাওকচোন, ইমান ধুনীয়াকৈ দেখি থাকি পৰিৱেশটো বহুত ভাল লাগে যিহেতু এনেকৈ সেউজীয়া হ'লে। আৰু এইটো আমাৰ পুখুৰী। এতিয়া আকৌ একেবাৰে ৰাতি লগ পাইছোঁ। মই ফুট লৈ দাগ হৈ গৈছেগৈ। দিনটো দেখাবলৈ একোৱেই নাই। দেখাবলৈ নাই মানে বতৰটো ইমানেই বেয়া। আৰু আমাৰ এনিভাৰ্চাৰী দিনাখন হয় খুব বেছি গৰম থাকিব আৰু নহয় খুব বেছি বৰষুণ। বিয়াৰ দিনা আচলতে তেনেকুৱা নাছিলে। বিয়াৰ দিনা বতৰটো বৰ ধুনীয়া আছিলে। কিন্তু এতিয়া জুন জুলাই মাহততো বতৰ এনেও বেয়াই থাকে বেছিভাগ। আৰু এয়া আৰু আমি এতিয়া ওলাইছোঁ, অকণমান ওলাই যাওঁ বুলি। 7টামান বাজিছে, কিবা এটা খাই গুচি আহিম আৰু। দেখুৱাবলৈ তেনেকৈ একোৱেই নাই বাৰু, কাৰণ বতৰটো বেয়া কৰি দিলে। প্লেনিং আছিলে, কিন্তু নিচিৰ পৰীক্ষা হোৱাৰ কাৰণে দিনত এনেও বতৰ বেয়া কাৰণে ক'তো যাব নোৱাৰিলোহেঁতেনে বাৰু। তথাপিও এতিয়া আমি যাবলৈ লৈছোঁ এনেই অকণমান ওলাই। কিবা এটা খাই মেলি গুচি আহিম আৰু। সেয়াই আৰু ক'লৈনো যাওঁ তাকে দেখাম আৰু। তেনেকৈ এতিয়ালৈকে ভবা নাই, গৈ থাকোঁ, ৰাস্তাতে ডিচাইড কৰিম। য'তে পাওঁ ত'তে সোমাম, খাই পেলাই গুচি আহিম। আৰু আমাৰ লগত আৰু দুজন যাব বাৰু, তেওঁলোক নিজে যাব বাৰু। আৰু ভিডিঅ'টো কণ্টিনিউ কৰিম, চাই থাকিব আপোনালোকে। আৰু এটা কথা ক'বলৈ পাহৰিলোৱেই, এই ড্ৰেছটো যে মই পিন্ধিছোঁ ভালকৈ ফুলকৈ দেখিব পাৰোঁ। এইটো মোৰ মানুহজনে দিছে এনিভাৰ্চাৰী বুলি পিন্ধিবলৈ। যিহেতু আমি ক'ৰবাত যোৱা কথা আছিলে, ড্ৰেছটো ভালকৈ দেখাই দিম বাৰু পাছত আপোনালোকক। বেছি আমাৰ এতিয়া ল'ৰাও নহ'লে ছোৱালীও নহ'লে আৰু আহিছোঁ এতিয়া আমি ক'লৈ যাম দেহা?
স্কুললৈ পঢ়িবলৈ যাওঁ। তোমাৰ স্কুললৈ তুমি বেগটো নাই আনা নেকি? অঁ তোমাৰ স্কুল নি এইফালে? অঁ এই মানে আমাৰ এইফালে স্কুল বুলি তাই গম পোৱা নাই? কেলৈ গম পোৱা নাই? এদিন মানে মই পোনে লৈ গ'লোগৈ। অঁ স্কুললৈ নাযাওঁ। আমি ডিচাইড কৰিলোঁ যে আমি ডকাছলৈকে যাওঁ। যোৱাও হোৱা নাই আমাৰ ডকাছলৈ, ফটো দেখি আছোঁ বেলেগৰ, আৰু এনেকৈ কিবা এটা হ'লেহে আমাৰ অহা হয়। এনেইতো আমি বৰকৈ বাহিৰত ঘূৰি নুফুৰোঁ বা খাব নাহোঁ। সঁচাকৈ এখন বহুত বেছি ধুনীয়া ৰেষ্টুৰেণ্ট এণ্ড কেফে, আৰু 11টা বজালৈকে যিহেতু ৰাতি খোলা থাকে সেইকাৰণে ভালেই হয়। আহি পালোঁ। ইয়াতে পাৰ্কিং জ'নো আছে। মই এইটো জনাই দিছোঁ আৰু মানুহৰ সুবিধাৰ্থে। বহুত বেছি ধুনীয়া পৰিৱেশ, নিচে বিৰাট এনজয় কৰিলে, আৰু সৰু বাচ্ছা থাকিলে ইয়াতে আহিব পাৰে কাৰণ স্পেচ বহুত বেছি আছে ইয়াতে। ধুনীয়া এখন ৰেষ্টুৰেণ্ট আচলতে যোৰহাটত। আপোনালোকে আহি চাব পাৰে, খুব ভাল পাব। আৰু নিচিয়ে মানে বিৰাট এনজয় কৰিছে যিহেতু তাত লাইটৰ হেৰিটো বেছি আছে। এইটো হৈছে তেওঁলোকৰ এণ্ট্ৰেঞ্চটো বিৰাটেই ধুনীয়া, আৰু বিশেষকৈ তেওঁলোকৰ ৱেলকামটো আৰু ষ্টাফখিনি বিৰাটেই মৰমীয়াল হয়। আৰু এয়া হৈছে ইয়াতে আপোনালোকে জুচো খাব পাৰে। যিহেতু আমি এতিয়া ৰাতি আহিছোঁ, জুচ আৰু কফি এইবিলাক নাখাওঁ, বাহিৰত বহিও খাওঁ বুলিলে খাব পাৰে। আৰু সোমাই আহিয়ে আপোনালোকে দেখিব এটা ৱেইটিং ৰুমৰ দৰে। চ' তাতে আপোনালোকে বহিব পাৰে কাৰোবাৰ কাৰণে যদি ৱেইট কৰিবলগীয়া আছে, ৰখিবলগীয়া আছে। আৰু ভিতৰলৈ যেতিয়া প্ৰথমবাৰ সোমাই আহিছোঁ, যোৰহাটৰতো প্ৰায়খিনি মানুহ আহিছে বা বেলেগৰ পৰা হ'লেও মানুহ আহিছে, কিন্তু সোমাই আহি আপোনাৰ ফিলিংছটো হ'ব জাষ্ট ৱাও, মানে ইমান বেছি ধুনীয়া আৰু হাইজেনিক আচলতে, আৰু ইণ্টেৰিয়ৰখিনি বহুত বেছি ধুনীয়া, বহুত ধুনীয়াকৈ বনাইছে। আৰু লাইটিংটো ক'বলগীয়া, কাৰণ এনেকুৱা মানে বহুত কেফেতে গৈছোঁ বা বহুত ৰেষ্টুৰেণ্টত গৈছোঁ, এনেকুৱা লাইটিং ক'তো দেখা নাই। আৰু বিৰাট এট্ৰেক্টিভকৈ বনাইছে, তেওঁলোকৰ প্ৰতিটো বস্তুৱে বহুত ইউনিক হয়। চ' সেয়া আৰু বহুত বেছি ধুনীয়া। আৰু ইয়াৰ আমাৰ খানা আহি পালে, আমি আচলতে থালিয়ে লৈছোঁ যিহেতু ৰাতি বহুত হ'ল, আৰু এতিয়া বেলেগ খাই পেট ভৰাবতো নোৱাৰি। আৰু আমাৰ খোৱা বোৱা হ'ল বাৰু। তাৰ পাছতে আহিলোঁ আমি কেফেখনলৈ। ইয়াতে এটা মিনি লাইব্ৰেৰী টাইপ আছে, য'ত আপোনালোকে কিতাপ তেনেকৈ পঢ়িব পাৰে। আৰু খোৱা বোৱা হোৱাৰ পাছতে আমি আহিলোঁ অকণমান বাহিৰতে এনেকৈ বহোঁ বুলি। ইয়াতে আপোনালোকে বহিব পাৰে। আৰু এই ফুলখিনি যে একদম প্লাষ্টিকৰ নিচিনা লাগিছে, মই তাকেই চাই আছোঁ প্লাষ্টিক নে ৰিয়েল হয়, কিন্তু ৰিয়েলেই হয়। বহুত বেছি ধুনীয়াকৈ আচলতে হৈ আছে ফুলখিনি, ধুনীয়া টাইপ হয় কিবা, নাজানো বাৰু নামটো মই। চ' তাকে কৈ আছিলোঁ লগৰজনীক। সেয়াই আৰু আজি ৰাতিৰ আহাৰ খাই পেলাই ঘৰলৈ বুলি উভতিলোঁ। এনিভাৰ্চাৰী আজি আচলতে দিনটো ভালদৰে পাৰ হৈ গ'ল বাৰু। দিনত বিৰাট মাথা বিষ আছিলে যদিও মনটো কিবা ভাল হৈ গ'ল, যিহেতু ইমান এখন ধুনীয়া ৰেষ্টুৰেণ্টত গ'লোঁ, খাব পালোঁ। চ' সেয়াই আৰু। চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি চাই ভাল পালে আপোনালোকে লাইক এটা কৰি যাব। ধন্যবাদ।